সোমাই অহাৰ লগে লগে মানে মাস্কখন পিন্ধিব দিলে আমাক, কিন্তু এতিয়া খুলি দিওঁ দিয়ক। হাই দিয়া হাই দিয়া। হেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, আৰু বহুত বহুত ধন্যবাদ মোৰ যোৱা দুটা ভিডিঅ' চোৱাৰ কাৰণে, কাৰণ সেই দুটা আছিলে মাঘ বিহু উপলক্ষে, উৰুকা আৰু মাঘ বিহু। আৰু আজিৰ ভিডিঅ'টো হৈছে মাঘ বিহু, আজি মাঘৰ 1 তাৰিখ, আৰু 1 তাৰিখ উপলক্ষে মানে মা আৰু মই যাব ওলাইছোঁ মন্দিৰত। কিন্তু কোনটো মন্দিৰত যাম এতিয়া নকওঁ, যেতিয়া গৈ পাম তেতিয়া দেখিবই আপোনালোকে। গতিকে বলক আমাৰ লগত মন্দিৰলৈ যাওঁ, দৰ্শন কৰি আহোঁ। আৰু আপোনালোকেও আজি ক'ত ক'ত গৈছে কমেণ্ট কৰি জনাব। ৰ'ব, মাক মাতি দিছোঁ, মাকো দেখাই দিওঁ। অ' মা অলপমান, এইটো মা ইফালে সিফালে বেয়া পোহৰ আহিছে। মা আৰু মই যাম, এয়া মা আৰু মই দুটাই একেলগে যাম। আজি কোনো নাযায় আমাৰ লগত, আজি আমি দুটাই যাম। আৰু এই ব্লাউজটোও নতুন। এইটো আৰু যোৱাকালিৰ ব্লাউজটো মই দিছিলোঁ মাক, হয়নে? এইটো এটা নতুন ব্লাউজ আৰু মোৰ পুৰণাই। তো বলক আমাৰ লগত এতিয়া নতুন মন্দিৰলৈ যাম, যাই পোৱা নাই, আজি প্ৰথম যাম আকৌ। সেইকাৰণে বলক। আৰু এতিয়া পাহাৰ নামি আছোঁ, বম পাহাৰ না জানে। আৰু মইতো এনেই অকলে অকলে স্কুটি লৈ গ'লোঁ হয়, কিন্তু মাক যিহেতু বহাব নোৱাৰোঁ, মায়ে বেকাকৈ বহে, সেইকাৰণে খোজকাঢ়ি আছোঁ। আৰু বম মানে ইমান ডাঙৰ পাহাৰখন নামি যাম, নামি যোৱাৰ পিছত তাৰ পৰা আকৌ চানমাৰীলৈকে খোজকাঢ়িব লাগিব, তাৰপিছত আকৌ বাছত। তো সেই আৰু ইফালে মায়ে খোজকাঢ়ি গৈ আছে আৰু ময়ো গৈ আছোঁ। তো চাই থাকক, একদম মজা হ'ব আজি ভিডিঅ'টো, একদম ধামাকা আছে, চাই থাকক। বহুত দূৰ পাহাৰ নামি পাই গ'লোঁ চানমাৰী। আৰু আমি এতিয়া বহিলোঁ বাছত বহি ল'লোঁ। এতিয়া গৈ আছোঁ চেক্টৰ 3, মানে গুৱাহাটীৰ চেক্টৰ 3, তাতে গৈ আছোঁ। তাতে এটা মন্দিৰ আছে, বহুত ধুনীয়া মন্দিৰ, নিশ্চয় কিছুমানে গম পাইছে কি মন্দিৰ। আৰু গৈ পাই দেখাই আছোঁ, তো চাই থাকক। পিপি ভুম ভুম গাড়ী চলা আৰম্ভ হৈ গ'ল, আৰু এতিয়া গৈ আছোঁ আৰু আমি মন্দিৰ। আৰু যিহেতু বাছত উঠিছোঁৱে, ভাড়া ল'ব আহি গ'ল, ভাড়া দিলোঁ দুজনৰ 14 টকা, 7 টকা। আৰু ফাইনেলি আমি চেক্টৰ 3 পাই গ'লোঁ, মানে মন্দিৰেই পাই গ'লোঁ, এখন গেট। আৰু এয়া দোকান এখন আছে সন্মুখত, আৰু এইফালে চিৰি, মানে পাহাৰৰ ওপৰতে মন্দিৰটো। আৰু চাওক, মন্দিৰৰ গেটতেই লিখা আছে, জাতি ধৰ্ম নিৰ্বিশেষেই সকলোৰে বাবে খোলা আছে মন্দিৰৰ দুৱাৰ। আৰু এইখন আছে চাইনবৰ্ড, য'ত লিখা আছে সময়ৰ তালিকা। আৰু সোমাই অহাৰ লগে লগে মানে মাস্কখন পিন্ধিব দিলে আমাক, কিন্তু এতিয়া খুলি দিওঁ দিয়ক। আৰু মানে ছিকিউৰিটি আছে গেটতে, তেওঁলোকৰ মানে ডিউটিটো কৰিবই লাগিব। মাস্ক আৰু চেনিটাইজ কৰাই দিছে। তাৰপিছত এতিয়া দেখালোনে এই চিৰিকেইটা, আৰু এনেকৈ চিৰিকেইটা উঠি যাব লাগিব একদম ওপৰলৈকে, ওপৰত মানে মন্দিৰটো আছে। তো বলক মা, ওপৰলৈকে গৈ আছোঁ, তো দেখাই আছোঁ আপোনালোকক, চাই থাকক। ৰ'ব, কি মন্দিৰত আহিছোঁ কোৱাই নাই নহয়, শ্যাম মন্দিৰত আহিছোঁ। শ্যাম মন্দিৰ মানে কৃষ্ণৰ মন্দিৰ, শ্ৰী শ্ৰী শ্যাম মন্দিৰ, এইটোৱে হৈছে শ্যাম মন্দিৰ। আৰু আহি পালোঁ আমি চিৰিকেইটা উঠি সেইয়া মন্দিৰ দেখা পাইছে। আমি আহিছোঁ শ্যাম মন্দিৰত, গুৱাহাটীৰ নুনমাটি চেক্টৰ 3ত আছে শ্যাম মন্দিৰ। এতিয়া যাওঁ ভিতৰত, তো বলক দেখাওঁ আপোনালোককো। আৰু সিফালে চেণ্ডেল ৰখা ঠাইও আছে, চেণ্ডেল আমি খুলি থলোঁ। আৰু এতিয়া ইফালে আছে পানীৰ টেপ, তো ভৰি চৰি ধুই লওঁ। মা গৈছে, মই ভৰিখন ধুই লওঁ, তাৰপিছত মন্দিৰত সোমাওঁ, দেখাই আছোঁ, চাই থাকক। আৰু মন্দিৰৰ ভিতৰত আহি চাকি বন্তি জ্বলালোঁ, আৰু এয়াই হৈছে ভগৱান শ্ৰীকৃষ্ণ। আৰু ইয়াৰ সোঁফালে আছে শিৱ পাৰ্বতী, আৰু বাওঁফালে আছে আমাৰ ৰাম লক্ষ্মণ আৰু সীতাৰ মূৰ্তি। এয়া ৰাম লক্ষ্মণ সীতা। আৰু আমি চাকি দিলোঁ, তাকি কি বস্তু আৰু আৰু আমি চাকি দিলোঁ ভিতৰত মন্দিৰৰ। আৰু এতিয়া এইখিনি বাউণ্ডাৰী আমি অকণমান চাওঁ ন, কেনে লাগিল ক? বঢ়িয়া, একদম মনৰ কামনা পূৰ্ণ হৈ গৈছে। বঢ়িয়া লাগিছে, আৰু বহুত ভাল লাগিছে। বহুত ধুনীয়া এৰিয়া হয়, বহুত ধুনীয়া মন্দিৰটো, মানে ভাষা নাই আৰু ক'লেও শেষ নহয়, মানে কিমান ধুনীয়া মন্দিৰটো, বহুত ধুনীয়া আৰু বহুত চাফা, বহুত ধুনীয়া মন্দিৰটো। আপোনালোকেও আহিব। ৰাম য'ত হনুমান তত, গতিকে এয়া হৈছে বাহিৰত হনুমানৰ মূৰ্তি। আৰু শিৱ আছে বাবে ইয়াত আছে ষাঁড় গৰুৰ মূৰ্তি। আৰু এয়া চাওক, মন্দিৰৰ পিছফালে কি সুন্দৰ দৃশ্য চাওক। আৰু
মন্দিৰটোৰ চাৰিওফালে পিছফালে মানে এনেকৈ শিৱ বাবা গণেশ বাবা আৰু বিষ্ণুৰ মূৰ্তি আঁকা আছে বম ধুনীয়া লাগিছে ন এই যে ইমান ধুনীয়া মন্দিৰটো দেখা পাইছে শ্যাম মন্দিৰটো কোনে বনাইছে মই কৈ দিওঁ মানে এই যে মূৰ্তিটো দেখিছে এওঁ হৈছে প্ৰভু দয়াল হিম্মত সিংহা আৰু এখেতেই বনাইছিলে এই ইমান ধুনীয়া শ্যাম মন্দিৰটো মানে 16,000 গোপিনীৰ স্বামী শ্যাম মন্দিৰটো এখেতেই বনাইছিলে আৰু মূৰ্তিটো ধুনীয়াকৈ বনাই থৈছে যাতে মানুহে গম পায় কোনে বনাইছে তো সেয়াই আৰু আপোনালোকক কৈ দিলোঁ অকণমান আৰু শ্যাম মন্দিৰৰ পৰা ওলাই আহিলোঁ কিন্তু তলত এটা মন্দিৰ আছে গণেশ মন্দিৰ এইফালে এইটো গণেশ মন্দিৰ তাতেও সেৱা কৰি যাওঁ ন যিহেতু আহিছে আৰু গণেশ বাবা মেইন গতিকে সোমাওঁ আৰু আপোনালোককো দেখাওঁ ৰ'ব ভিতৰ ভাগ বলক ভিতৰত যেতিয়া সোমাব মানে একদম মেইন মন্দিৰটোৰ ভিতৰত সোমাৰ আগতে বাহিৰত এই যে ৱালবিলাক দেখা পাইছে তাতে ধুনীয়াকৈ মূৰ্তিবিলাক বনোৱা হৈছে আৰু কি ভগৱানৰ মূৰ্তি আছে মই আপোনালোকক বেক কেমেৰাদি দেখাই আছোঁ চাই থাকক যিহেতু প্ৰথম পূজা গণেশ পূজাৰে আৰম্ভ হয় গতিকে এয়া গণেশ বাবা আৰু তাৰপিছত কালৰাত্ৰি দেৱী এয়া আৰু এয়া স্কন্দ দেৱী চন্দ্ৰঘণ্টা দেৱী শালপুত্ৰী দেৱী সিদ্ধিদাত্ৰী দেৱী মহাগৌৰী দেৱী আৰু এয়া কাত্যায়নী দেৱীৰ মূৰ্তি ব্ৰহ্মচাৰিণী দেৱী আৰু আহক এতিয়া সোমাই যাওঁ ভিতৰলৈ মেইন মন্দিৰৰ ভিতৰলৈ আৰু এয়া চাওক এইডাল গছ আছে মন্দিৰৰ ভিতৰত য'ত অঁকা আছে গণেশৰ সুৰ আৰু মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ সেৱা কৰিলোঁ বহুত ভাল লাগিল ন আৰু ভিতৰত যে গছ দেখা পাইছে তাতে 3ডাল গছ আছে এডাল বেলগছ কাৰণ তাতে শিৱলিংগও আছে সিফালে শিৱ বাবাৰ বেলগছ আৰু আহঁত গছডালত গণেশ বাবাৰ ধুনীয়াকৈ সুৰডাল আঁকি দিছে আৰু এইফালে আম গছ 3ডাল গছ আছে ভিতৰত আৰু এই যে ওপৰেদি ওলাই আহিছে এই গছকেইডাল চাওক কি ধুনীয়া মন্দিৰ বঢ়িয়া লাগিছে একদম আৰু এতিয়া ভাবিছে চাগে মন্দিৰৰ পৰা আহি কিনো দেখাই আছোঁ এয়া হৈছে ৰিফাইনাৰী ছেক্টৰ 3ৰ গেটখন এতিয়া এই ভিতৰৰে সোমাই যাম আৰু আমি এতিয়া মন্দিৰৰ পৰা আহি কিনে আহিলোঁ ছেক্টৰ 3 গেটখন দেখা পালে ছেক্টৰ 3 গেটেদি সোমাই আহিছোঁ কাকলিহঁতৰ ঘৰত মানে ইফালে যাব লাগে এই গেটখনৰ পৰা সোমাই আহি এইটো ৰাস্তাৰে যাব লাগে এনেকৈ তো এতিয়া মা আৰু মই গৈ আছোঁ আপোনাৰ ব্লগ চাই থাকোঁ হয় নেকি ধন্যবাদ কাকলি আৰু আহি গ'লোঁ কাকলিহঁতৰ ঘৰত ইফালে সেই আৰু বিহু খাব মাতিছে বিহুৰ বতৰ গতিকে বিহু খাব আহি গ'লোঁ আৰু কাৰণ সিহঁতৰ মানে শ্যাম মন্দিৰটো য'ত আছে ছেক্টৰ 3 তাতেই মানে ইপাৰ সিপাৰ ৰাস্তা সেইকাৰণে মানে ভাবিছোঁ একে ৰাস্তা গতিকে আহি গ'লোঁ আৰু সিহঁতৰ ঘৰতো কিন্তু ৰাস্তা একে হ'ব পাৰে কিন্তু বহুত ওখ বম পাহাৰ আৰু এতিয়া যাওঁ আৰু ভিতৰত তো বলক আমি একেলগেই যাওঁ ৰাতিপুৱা আকৌ খাই যোৱা নাছিলোঁ এতিয়া খাব পাম দে আৰু ভৰিয়া চৰিয়া ধুলোঁ এতিয়া চাহ দিছে চাহ খাওঁ ৰ'ব বিহুৰ পিঠা লাৰু চাহ পাকঘৰতে আহি বহি গৈছোঁ আৰু কি আৰু ন ঘৰৰে মানুহ ন কাকলি আৰু এতিয়া খাই দিওঁ আৰু ভিডিঅ'টো বম দীঘল হ'ব বুলি জাপ মাৰি আছোঁ এয়া হাঁহৰ মাংস আৰু কণী চণী আছে বহুত কিবা কিবি তাক ভাত খাওঁ চাহ তাহটো খালোঁৱে কথা এটা মাৰিলোঁ লেকচাৰ মাৰি উঠি এতিয়া বাজিল 3:30 আৰু এতিয়া আমি ভাত খাবৰ সময় হৈ গৈছে আৰু আজি মোক কাকলি কৈছিল কি একো নাই নিৰামিষ কিন্তু হাঁহৰ মাংস কণী বহুত আঞ্জা আছে দেখা পালে কাকলি অৱস্থা নাই তো এতিয়া ভাত খাই দিওঁ আৰু মাতো শকত মানুহ না তলত বহিব নোৱাৰে আমি তলত বহিছোঁ আমি ক্ষীণ মানুহ আৰু ভাত খাই আহি গ'লোঁ আমাৰ কাকলি বেবী মানে কাকু বেবী এইটো পুৰা বিনা মেকআপত চাই লওক আজি কাকু বেবী আমাৰ ভাত চাত খালোঁ মন্দিৰত দৰ্শন কৰি আহি সিহঁতৰ ঘৰত আহি গ'লোঁ আহি কিনে মানে পুৰা পিঠা চিঠা মাৰি দিলোঁ তাৰপিছত ভাতটো মাৰি দিলোঁ হাঁহৰ মাংস দি আৰু এতিয়া অলপমান ৰেষ্ট লওঁ মানে হজম যাওক তাৰপিছত ঘৰত যাব লাগিব এতিয়া পাহাৰ নামিব লাগিব না সেইকাৰণে অলপমান হজম হ'ব দিছোঁ তাৰপিছত পাহাৰ নামি কিনে ঘৰত যাম
ন কিবা কবি না আমাৰ ভিউৱাৰ্ছসকলক কি ক'ম আৰু হেপী বিউটি হেপী ভোগালী বিহু চবকে আৰু এতিয়া আমি ঘৰত যাব ওলছো এটা লগত আৰু দিছোঁ আৰু আৰু এইটো আমাৰ পোৱালিটো হাই দিয়া হাই দিয়া ই আমাৰ লগত যাব পুৰা কাপোৰ চাপোৰ পিন্ধি ৰেডি ন যাবা না যাবা আমি এতিয়া যাম ঘৰত যাওঁ ন বাই বাই বহুত ভাল লাগিল আহি বাই বাই কাপোৰ বাই বাই পিন্ধি এফালে আছে বাইদেউ এফালে আছে আমাৰ খুৰীদেউ ডাঙৰ বাইদেউ এইটো সৰু বাইদেউ আমাৰ আৰু এতিয়া আমাৰ বাবু সি মোৰ ফালে চাই আছে কেমেৰাত নাচায় এতিয়া যাওঁ আৰু ঘৰত যাওঁ গধূলি হ'ল 5টা বাজিল ঘৰত যাওঁ তাৰপিছতহে আৰু আজিৰ ভিডিঅ'টোত মাঘৰ কৈছোঁ হাঁহৰ মাংস আজিৰ ভিডিঅ'টোত সেই আছিল মাঘৰ 1 তাৰিখ মন্দিৰ ফুৰিলোঁ শ্যাম মন্দিৰ বহুত ধুনীয়া আৰু এওঁলোকে যাই থাকিব পাৰে কাৰণ ওচৰতে না না বাবু হয় না আৰু এতিয়া ঘৰত যাওঁ আৰু ভিডিঅ'টো শেষ কৰোঁ কাৰণ গধূলিয়ে হ'ল তো শেষত এতিয়াই আৰু আমাৰ পোৱালিটো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু যদি মোৰ চেনেলৰ নতুন তেনেহ'লে কি কৰিব লাগে ছাবস্ক্ৰাইব কৰি দিব ন বাবু কৰি দিব আৰু সেয়ে আছিল বাই বাই হেপী নিউ ইয়াৰ হেপী মাঘ বিহু চব টাটা বাই 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 বাই